অতীতকৈ চেনেহৰ মুগৰাৰে মুহুৰা, তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ ৰঙালী বিহুটি নাপাতি কেনেকৈ থাকোঁ। বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ' মানে কি আৰু এনেই আৰু অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। আমাৰ কপৌ ফুলখিনি কিমান ধুনীয়াকৈ ফুলিছে চাওকচোন, তাকে দেখাওঁ বুলি। কেনেকুৱা লাগিছে জনাব। বহুত দিন ভিডিঅ' বনোৱা নাই, আচলতে সময় পোৱা নাই। এই তাঁত লগাইছে বিহুৰ আগতে খৰধৰকৈ কাটিব লাগে বুলি, তাৰমানে ভিডিঅ' চিডিঅ' কৰা নহ'লে আৰু কালি কৰি ৰাখিছিলোঁ। কপৌ ফুল ইমান ধুনীয়াকৈ ফুলিছে, চাই থাকিব। আৰু সকলো বন্ধু বান্ধৱীলৈকে মোৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষৰ অৰ্থাৎ ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ, যাতে সকলোৰে দিনবিলাক ভালে কুশলে যায়। তো চাই থাককচোন ভিডিঅ'টো তেতিয়াহ'লে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰিব, আৰু নতুন দৰ্শকসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়াহে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব। এইফালে মই এতিয়া বিহু জলপান বুলি মুড়ি বনাই আছোঁ, ইয়াত বালিত ভাজি আছোঁ, আৰু তাকো অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিছে জনাব। বিহু জলপান আখৈ বনালোঁ তেনেকৈ, আৰু তাৰপিছত আজি বনাম আৰু নিমকি চিমকি বাকী পিঠাবিলাক বনোৱা হ'ব।